আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই মই আজি আকৌ আপোনালোকৰ বাবে এটা বৰ ধুনীয়া ভিডিঅ' লৈ আনিছোঁ যিসকলৰ ড্ৰাই স্কিন হয় তেওঁলোকৰ বাবে বহুত ভাল হয় এই পেকটো মই আপোনালোকক কৰি দেখুৱাম মোৰ আচলতে অইলি স্কিন হয় তথাপিতো মই আপোনালোকক মোৰ নিজৰ ওপৰতে মই কৰি দেখুৱাম মই এটা সময়ত মোৰ আছিল বহুত ড্ৰাই আছিলে স্কিনটো তেতিয়া মই ব্যৱহাৰ কৰিছিলোঁ আৰু ভাল পাইছিলোঁ আপোনালোকক মই এতিয়া দেখুৱাম মই প্ৰথমতে এখন সৰু ভিজা টাৱেল ৰুমাল হয় তেনেকৈ মই তিয়াই লৈছোঁ আপোনালোকে কপাহো তেনেকৈ তিয়াই লৈ পেলাই কপাহৰ দিও মুখখন ধুনীয়াকৈ মুচি চাফা কৰি ল'ব পাৰে লৈ এনেদৰে চাফা কৰি ল'লে প্ৰথমতে তাৰ পাছত মই ক্লিনজিং মিল্ক হয় এনেকৈ ল'লোঁ ক্লিনজিং মিল্ক আপোনালোকেও এটা ভাল ব্ৰেণ্ডৰ ক্লিনজিং মিল্ক ল'ব লৈ এইদৰে মুখখনত ধুনীয়াকৈ চাৰ্কুলাৰ মোচনেৰে ধুনীয়াকৈ এইদৰে মাছাজ দিব অকণমান চাৰ্জ দি ধুনীয়াকৈ স্কিনটো এইদৰে আকৌ ভালদৰে চাফা কৰি ল'ব মই এনেকৈ টাৱেল ৰুমালখনেৰে ভালদৰে চাফা কৰি লোৱাৰ পাছত মই আকৌ এবাৰ পানী দি ধুনীয়াকৈ চাফা কৰি লওঁ মুখখন যাতে ক্লিনজিংবোৰ মুখত লাগি নাথাকে আপোনালোকেও তেনেকৈ কৰিব এতিয়া বাৰু মই আপোনালোকক পানীৰে ধুই নেদেখুৱাওঁ আপোনালোকে কৰিব পানীৰে ধুই ল'ব আকৌ এবাৰ ধুনীয়াকৈ মুখখন তাৰ পাছত আপোনালোকে আপোনালোকৰ ঘৰত ভাল মোৰ তাত মই মানে ব্যৱহাৰ নকৰোঁ তথাপিতো মোৰ তাত এইটোৱে আছিলে এইটো অলপমান মই লৈছোঁ ব্যৱহাৰ কৰি আপোনালোকক দেখুৱাম আপোনালোকৰো তেনেকৈ সুবিধামতে ভাল মৌ ল'ব লৈ আপোনালোকে অকণমান গৰম পানী ল'ব গৰম পানী মোৰ লগত অকণমান গৰম পানী ল'ব মই এখন প্লেটত গৰম পানী লৈ লৈছোঁ তেনেকৈ গৰম প্লেটখনত এনেকৈ মই অকণমান গৰম পানী হাতখনেৰে এনেকৈ তিয়াই লৈ এনেকৈ মুখখিনি লগাই লৈ মই মুখত এনেকৈ পেক লগোৱাৰ দৰে লাহেকৈ ধুনীয়াকৈ গোটেই মুখখনতে মই লগাই থৈ দিম 10 বা 15 মিনিট সময় মই লগাই থৈ দিম তেনেকৈ আপোনালোকৰো যিসকলৰ স্কিন ড্ৰাই হয় আপোনালোকেও এনেকৈ লগাই থৈ দিব বহুত ভাল পেক হয় স্কিনটো বহুত ধুনীয়া হৈ পৰে 10-15 মিনিট পিছত পানীৰে ধুনীয়াকৈ ধুই ল'ব আপোনালোকে তাৰপিছত আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে মই দি থকা ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব ধন্যবাদ